আজিৰ ভিডিঅ'টোত মই গৈ আছোঁ নাজিৰাটিং। বন্ধুসকল স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ত। আজিৰ ভিডিঅ'টোত মই গৈ আছোঁ নাজিৰাটিং। নিশ্চয় আপোনালোকে নাজিৰাটিঙৰ নাম শুনিছে চাগে। এইকেইদিন ফেচবুকত হয় পষ্টটো চাইছে আপোনালোকে ফটোশ্বুটৰ। তো নাজিৰাটিং এটা 1 জানুৱাৰী তাৰিখে এফালৰ পৰা মানে পৰ্যটনস্থলী হিচাপে ঘোষণা কৰা হৈছে। মানে 1 জানুৱাৰীৰ পৰা তাত মানুহে এতিয়া গৈ ফটোশ্বুট কৰিব পাৰে, মানে ভাল এটা টুৰিষ্ট প্লেচ বনাই দিছে এইটো, গম পাইছে নাই? তো আপোনালোকে যাব পাৰে। মই আজি গৈ আছোঁ, গোটেইখিনি ভিউ আপোনালোকক দেখুৱাম নাজিৰাটিং গৈ পিনে তাত কেনেকুৱা লাগিছে। নাজিৰাটিঙৰ কমপ্লিট ভিউ আপোনালোকে চাব পাৰিব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। এতিয়া মই আছোঁ আপোনাৰ ডিগবৈ হাইৱে ৰোডত। ইয়াৰ পৰা চিধা নাজিৰাটিং গৈ পিনে তাৰ কমপ্লিট ভিউ কেনেকুৱা লাগে, তাত কি আছে চাবলৈ বা তাত ফটোশ্বুট কৰিবলৈ কেনেকুৱা, গোটেইখিনি বস্তু আপোনালোকক দেখুৱাম। এটা বস্তু আপোনালোকে চাব পাব। ভিডিঅ'টো নিশ্চয় আপোনালোকে শেষলৈকে চাব। যদিহে ভিডিঅ' ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল ফাইনেলি আমি ওলাই গ'লোঁ নাজিৰাটিঙৰ কাৰণে। গৈ আমি ফাইনেলি টিংৰাই বজাৰ পাবলৈ হৈছোঁ, যিহেতু আজি দেওবাৰ আছিলে। চ' টিংৰাইত বৰ ডাঙৰ বজাৰ বহে দেওবাৰ দিনাখন। তো টিংৰাই বজাৰ পালোহি। টিংৰাই পোৱাৰ পিছত আপোনালোকে লেফ্ট ছাইডটো ল'ব লাগে। চিধা যদি আপোনালোকে গুচি যায়, আপোনালোকে জাগুন ছাইডে যাবগৈ, মাৰ্ঘেৰিটা যাব। আপোনালোকে চিধা যাবলগীয়া নাই। টিংৰাই ইয়াৰ পৰা ডাইৰেক্ট তিনিআলিটোৰ পৰা লেফ্ট ল'ব লাগে। আৰু এইটো ইয়াৰ পৰা যদি লেফ্ট চিধাই আপোনালোকে 8-9 কিলোমিটাৰমান অলমষ্ট যায়, এইটো মোৰ অনুমানিক কিলোমিটাৰ, তাৰমানে 9-10 কিলোমিটাৰমান যদি যায়, তেতিয়া আপোনালোকে নাজিৰাটিং যিটো পৰ্যটনস্থলটো তালৈকে আপোনালোকে পাবহি। চ' আপোনালোকে মোক ফ'ল' কৰি আহি থাকক মোৰ পিছে পিছে। টিংৰাইৰ পৰা অলপ দূৰ অহাৰ পিছত ক্ৰছিং এটা পাব। তাত আপুনি মেইন ৰোডটো নলৈ ৰাইট ছাইডটোত সোমাই যাব। চ' বন্ধুসকল ফাইনেলি আমি নাজিৰাটিং পৰ্যটনস্থলীলৈকে পাবলৈ হ'লোঁ। কাৰণ ভিৰখিনি চাই নিশ্চয় মই গম পাইছোঁ যে অলপহে দূৰ আছে নাজিৰাটিং পৰ্যটনস্থলী। তাত গৈ পিনে কমপ্লিট ভিউ আপোনালোকক দেখুৱাম। আপোনালোকৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ যে ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে বহুত লোকক শ্বেয়াৰ কৰিলে এই জেগাডোখৰক ভালদৰে মানুহে গম পাব আৰু ইয়াত মানুহ বহুত আহিব ফুৰিবলৈ আৰু জেগাডোখৰ আৰু বেছি পপুলাৰ হ'ব। সেইকাৰণে আপোনালোকে ভিডিঅ'টো বেছি শ্বেয়াৰ কৰক। এতিয়া জাষ্ট আমি পাইছোঁ ইয়াত কেনেকৈ পাৰ্কিং কৰিবলগীয়া আছে, গোটেইখিনি বস্তু আপোনালোকক দেখুৱাম। চ' বন্ধুসকল আপোনালোকে চাব পাৰে পাৰ্কিঙত ইয়াত কিমান ভিৰ আছে। বাইক চাওক আপোনালোকে কিমান লাগি আছে। এইটো অকল বাইকৰ পাৰ্কিং। এফালে আপোনালোকে চাব পাৰে পাৰ্কিং এগালমান ইয়াত বাইকে লাগি আছে। এতিয়া আমি ভিতৰলৈ যাম, ভিতৰত গৈ আপোনালোকক কমপ্লিট চিনটো দেখুৱাম। বাইকখন পাৰ্কিং কৰাৰ পিছত আপোনাক ইয়াত মেইন এণ্ট্ৰি গেটটো পাব। এফালেদি চিধা সোমাই দিব লাগে। আৰু এটা কথা কৈ দিওঁ, বাইকখন পাৰ্কিং কৰিবলৈ জেগাটো ওচৰতে, কিন্তু গাড়ী পাৰ্কিং কৰিবলগীয়া হ'লে এইফালেদি মই যিফালেদি গৈ আছোঁ এইফালে যাবলগীয়া হ'ব। আৰু যেতিয়া গৈ থাকোঁ আপোনালোকে লেফ্ট ছাইডে এটা গলি সোমাব, সেইটো নদীৰ তলত নামিব। আৰু এফালে বহুত ধৰণৰ বেনাৰ লগোৱা আছে, আপোনালোকে পঢ়িব পাৰে, ইয়াত ভাল কথা লিখা আছে ইয়াত। তো যদি আমি লেফ্ট ছাইডে দলঙৰ তলৰ ফালে নামোঁ, তেতিয়া তাৰ পৰা ভিউটো এনেকুৱা চাবলৈ, মানে ওপৰত দলংটো আছে আৰু আমি লেফ্ট ছাইডে নামি গৈছোঁ। যদি চিধা ছাইডে যাওঁ দলংটো ওপৰে পাৰ হ'ব পাৰিম, কিন্তু আমি তলেদি নামি আহিছোঁ। আৰু দলংখনৰ তলত আহি আমি এফালেদি শ্বৰ্টকাট গৈ পিনে তাত বাঁহৰ দলং এটা বনোৱা আছে। আৰু সিফালে আপোনালোকে চাব পাৰে পেণ্ডেল বনাই সেইবোৰ দোকান ৰেডি কৰা আছে, মানে তাত দোকান আছে, মানে মেলা বহি আছে, ঠিক আছে। তাত এতিয়া মানে গৈ দেখুৱাম। এফালে চিধা যদি আমি তলে গৈ থাকোঁ, ইয়াত বাঁহৰ দলং এটা বনোৱা আছিলে। বাঁহৰ দলংটো দি ইয়াত অলপ ৰখিব লাগে। আৰু বাঁহৰ দলংটো আপোনালোকে চাইছে মই পাৰ হৈছোঁ। বাঁহৰ দলংটো এনেকৈ পাৰ হ'ব লাগে, অলপ মানুহক পাৰ হ'ব দিয়ে। যিহেতু বেছি গধুৰ হ'লে, বেছি ওজন পালে বাঁহৰ দলংটো ভাঙিব পাৰে, সেইকাৰণে কম মানুহ ইয়াত পাৰ হৈছোঁ। পাৰ হোৱাৰ পাছত আপোনালোকে চাইছে ইয়াত গোটেইখিনি যিখিনি পেণ্ডেল আছিলে, তাত আত্মসহায়ক গোট যিমান আছে চব ইয়াত দোকান দিছে। বিভিন্ন ধৰণৰ দোকান আপুনি পাব। মাছ মাংস হৈ গ'ল, কণী হৈ গ'ল, চাওমিন হৈ গ'ল, এগ চপ হৈ গ'ল, চিকেন পকৰা হৈ গ'ল, গোটেইখিনি দোকান আপোনালোকে আত্মসহায়ক গোটে এফালে দিছে ইয়াত। এই গোটেই পেণ্ডেলটোত অকল দোকানহে পাব। আৰু ইফালে এটা পেণ্ডেল পাব, সেই পেণ্ডেলটোত আপোনালোকে চাব কি ধৰণে প্ৰগ্ৰেম পাতিছে, কাৰণ আপোনালোকে গম পাইছে এই নাজিৰাটিং। চ' বন্ধুসকল আপোনালোকে চাব পাৰে ইয়াত এতিয়াও যিটো উৎসৱ পাতিছিলে, পৰ্যটন উৎসৱ চাইছে, ইয়াৰ নামটো হৈছে নাজিৰাটিং তামুলী পৰ্যটন উৎসৱ 2021। ইয়াত গোটেই ভিৰ হৈ আছে এতিয়াও। এই উৎসৱটো একচুৱেলি 1, 2 আৰু 3 তাৰিখলৈকে পতা হৈছিলে। চ' বন্ধুসকল প্ৰগ্ৰেম পতাৰ পেণ্ডেলটোৰ পিছফালে আৰু এটা এনেকুৱা ডাঙৰ পেণ্ডেল আছে, য'ত আত্মসহায়ক গোটৰ গোটেই দোকান লাগি আছে। আপোনালোকে আৰু চাব পাৰে এফালেও।
এইটো হৈছে আপোনালোকৰ মেইন পেণ্ডেলটো য'ত উৎসৱটো পতা হৈছে মানে ইয়াত প্ৰগ্ৰেম পতা হৈছে ফাংচন বুলিয়ে ক'ব পাৰি তেনেকুৱা পতা হৈছে কিবা কিবি ঠিক আছে পেণ্ডেলটোৰ পৰা যদি বাহিৰত ওলাই আপুনি এফালে দি আপুনি যদি যায় পথাৰৰ ফালে গাড়ীৰ পাৰ্কিং কৰা ব্যৱস্থা কৰা আছে তো সেই পাৰ্কিংটো আপোনালোকক দেখুৱাওঁ আগতে বন্ধুসকল আপোনালোকে চাব পাৰে যিহেতু বাইকৰ পাৰ্কিঙত ইমান ভিৰ আছিলে তেনেকৈ গাড়ী পাৰ্কিঙৰ আপোনালোকে চাব পাৰে পথাৰত কিমান ডাঙৰ ভিৰ লাগি আছে কাৰ পাৰ্কিঙৰ কাৰণে চ' আপোনালোকে অনুমান লগাব পাৰে যে কিমান ভিৰ আছে ইয়াত মানুহৰ তো এইটো হৈছে আপোনাৰ নাজিৰাটিঙৰ পৰ্যটনস্থলী পাৰ্কিং কাৰ পাৰ্কিং চ' বন্ধুসকল গাড়ী পাৰ্কিঙৰ কাষেদি মানে এই জংঘলৰ ফালে এটা ৰাস্তা গৈছে গলি এটা এই ৰাস্তাটোদি যদি সোমাই যায় আপুনি সেই নদীটো পাব নদীটো যিটো ৱাটাৰফল নিচিনা লাগে বা পানীৰ সোঁতটো তাত মানে বেলেগ ধৰণৰ কিবা এটা কৰি থোৱা আছে তেনেকুৱা সেই জেগাডোখৰত পাবগৈ তো হাবিৰ মাজে মাজে যিটো গলি গৈছে তাত গ'লে গম পাব মানুহ বহুত ভিৰ লাগি আছিলে তো এই মাজে মাজে গৈ ডাইৰেক্ট আমি তালৈকে পালোহি মেইন মানে জেগাডোখৰ চাওক আপোনালোকে চাবলৈ কিমান ধুনীয়া লাগিছে ইয়াত পানীৰ সোঁতটো অলপ কম আৰু ইয়াত বহুত মানুহ সোমাই ফটো তুলিছে বেচিকেলি এইটো এটা ফটোশ্বুট পইণ্ট বুলিহে ফেমাছ হৈ গৈছে আৰু এফালে যদি আপোনালোকে চাব পাৰে চাৰিওদিশে যদি দেখুৱাওঁ আপোনালোকক চ' কি ধুনীয়া দৃশ্য ইয়াত আপোনালোকেও নিশ্চয় আহিব পাৰে ইয়াত যদিহে আপোনালোকৰ ছুটি আছে টাইম আছে ইয়াত আহি স্পেণ্ড কৰিব পাৰে চ' বন্ধুসকল এতিয়া ইয়াৰ পৰা ওলাই আমি সেই দলংটোৰ ওপৰলৈ যাম দলংটোৰ ওপৰৰ পৰা গৈ ভিউটো আপোনালোকক দেখুৱাম দলঙৰ ওপৰৰ পৰা চাবলৈ কেনেকুৱা লাগিছে সেইটো আপোনালোকে চাব চ' এতিয়া আমি ফাইনেলি আহি গ'লোঁ দলঙৰ ওপৰৰ পৰা আপোনালোকে চাইছে এনেকুৱা ধৰণৰ কিবা এটা চিন আহিছে কেনেকুৱা মানুহ ভিৰ লাগি আছে সঁচা কথা ক'ব গ'লে দুৰ্গা পূজাত চাগে তিনিচুকীয়াতো ইমান ভিৰ নহয় যিমান ভিৰ নাজিৰাটিঙৰ এই পৰ্যটনস্থলীত আছে আপোনালোকে চাইছে জুম কৰি মই দেখুৱাইছোঁ বহুতখিনি মানুহ তাত সোমাইছে আমি যিহেতু নোসোমালোঁ জোতা খুলি সোমাব মন নগ'ল ঠাণ্ডাত পানী যিহেতু খুবেই ঠাণ্ডা আছিলে চ' আপোনালোকে ইয়াত সোমাই এনজয় কৰিব পাৰে পানী কম আৰু ইয়াত ফটো চটো তুলিব পাৰে খালি সাৱধান হৈ থাকিব লাগে যিহেতু পানীৰ কথা আছে সৰু বাচ্চা লৈ আপোনালোকে ইয়াত নিশ্চয় নাযাব ভিতৰলৈ সৰু বাচ্চা যদি লৈ গৈছে আপোনালোকে নিশ্চয় বাহিৰত থাকিব কাৰণ তাত এনাউন্সমেণ্টটো কৰি আছে কেঁচুৱা ল'ৰা লৈ মা দেউতাসকলে তাত পানীৰ তলত নাযায় ঠিক আছে তো সেইটো আপোনালোকে ন'টিছ কৰিব আৰু দলংটো এইটো আপোনালোকে চাব পাৰে যদিহে ভিডিঅ' ভাল লাগে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব